এৰি অহা ঘৰখন আৰু গাঁওখনৰ প্ৰতিটো আলি পদূলিয়েই চকুত ভাঁহিব ধৰিছে। পিতাই আই, ভাইটি দীপক আৰু সৰু ভণ্টি মৃণালীৰ মৰমৰ স্মৃতিবোৰ কেনেকৈনো পাহৰি যাওঁ। অতি অভিমানী আজলি ভণ্টি মৃণালীৰ মৰম লগা মুখখনে বৰকৈ আমনি কৰে। বৰ ডাঙৰজনী হ'ল চাগে। তাই বাৰু মোৰ সতে কৰা অভিমান আৰু দুষ্টামিবোৰ মনত ৰাখিছেনে? কাৰ আগত কৰে বাৰু অভিমানবোৰ? নে সামৰি ৰাখিছে মোক লগ পালেই মুখখন কোচাই নামাতো যাহ বুলি ক'বলৈ? ৰাতি পুখুৰীৰ পাৰলৈ চোৱা কাঁহী বাতি ধুবলৈ যাওঁতে কোনে ৰখি দিয়ে বাৰু তাই? তাই হয়তো ভাবিছিল সদায় মোৰ বুকুৰ মাজতেই কুৰুকি সোমাই থাকিব, নিৰ্ভয়ভাৱে টোপনি যাব মোৰ কোলাতেই। কিন্তু মই যে কৰিছোঁ অন্য এক যাত্ৰা, যি যাত্ৰাৰ অহাৰ পথ আছে, উভতি যোৱাৰ পথ নাই। তাইনো বাৰু ক'ত বুজিব এইবোৰ কথা? তাইতো নাজানে সংগ্ৰামৰ অৰ্থ, তাইতো নুবুজে মুকুতিৰ গানৰ ভাৱাৰ্থ। মোৰ লগত যে কিমান দুষ্টামি কৰে নহয় নলগোৱা মোৰ ৰাজকুমাৰীজনী। নহ'বই বা কিয়? সকলোতকৈ সৰু কাৰণে অজস্ৰ মৰম পাই ডাঙৰ হৈছে। হায়ে কৈছিল এতিয়া সৰু বুলি মৰম কৰি লাই দি মূৰত তুলি লৈছ, পিছত ডাঙৰ হ'লে কথা শুনাব নোৱাৰিবি। আইৰ কথাবোৰ কাণত নোসোমাইছিল। মৰম নকৰিমেই বা কিয়? একমাত্ৰ ভণ্টি তাই মোৰ। তাইক মৰম নকৰি আৰু কাক কৰিম? বৰকৈ মনত পৰে সেই দিনবোৰলৈ, যেতিয়া গাভৰুজনী সবৰ হৈছিল তাই। বান্ধৱী পানী গিলাচ আন। তোনো ইমান ফুটনি হৈছে না, পানী গিলাচ আন দে। কোনে কোনে মাৰিছে মোৰ ৰাজকুমাৰীজনী? লগাচোন কেনেকে মাৰে মই থাকোতে। থাকিলে সদায় মোক মাৰি থাকে। লগা লগা তোৰ পকাৰ বান্ধৱী। মোৰ ৰাজকুমাৰীজনী কোনে মাৰিব আহিছে? মই আছো। কিহে মোক বান্দৰী বুলিছে? বান্দৰী দিয়া পানী খাই নেকি ন দাদা? হয়তো বান্ধৱী বুলি কয় নেকি মোৰ ৰাজকুমাৰীজনী? চব তোৰ পৰা হৈছে। এতিয়া মৰম কৰি মূৰত তুলি লৈছ, পিছত কথা শুনিব তেতিয়া গম পাবি। ডেকা জীয়ই হ'ল এতিয়া তহঁতি। এই যেতিয়াও তোৰ লাজ নালাগে তহঁতৰ ল'ৰা ধেমালি কৰি, যেতিয়াও কুকুৰ মেকুৰ সিদিনা খেদাই খেদি লাগি থাকিবি। এই দাদাৰ পৰাই অলপ বেছি স্কুল পাইছে মিছা। হ'ব, গোটেইকেইটা একেই তহঁতি। চব চাই আছোঁ মই। যা গৰুকেইটা আৰু লৈগে। আজি গৰুকেইটা চাব নোৱাৰিলোঁ, গোটেই দিনটো একেটা আলিতে থাকিলে। দুবাৰ সলাই একদমেই সেইখন নজনা নহয় মই। যা। তয়ো এটা অলপ অলপকৈ ঘূৰি ফুৰিলে নহয়, কিবা এটা কৰিবলৈ শিক। এনেকৈ থাকিলে নহয়। দে হ'ব পিতাই, তই চিন্তা কৰিব নালাগে। এদিন নহয় এদিন ডাঙৰকৈ কিবা এটা কৰিম। তেতিয়াতো একো কৰিব নোৱাৰো, অকল বহিয়ে থাকিব দিম। অঁ কিনি দিমতো, আৰু তই ঘৰতে বহি বহি চিনেমা চাই থাকিবি। হ'ব হ'ব, বাপেৰক ফুচুলা বন্ধ কৰে এতিয়া। চাহ পানী বাকি লওঁ, চবে খাই ল'বি।
ক'ত ডাকি চাই আছ? তোকে চাই আছো। কিনো আগতে দেখা নাই নেকি? চাই আছো যে চাইছোঁ মোৰ মৰমৰ ৰাজকুমাৰীজনী কেতিয়ানো ইমান ডাঙৰজনী হৈ গ'লি ক'বই নোৱাৰিলোঁ। কালি পৰহিলৈকে মই ক'ৰবাৰ পৰা আহিলে দাদা মোলৈ কি আনিছ বুলি ওলমি ধৰাজনী আৰু দুদিনমান পাছত হয়তো মোৰ ওচৰত তই আঁঠুৱে ল'ব আহিবি। কিনো কথাবোৰ কৈ আছ দাদা? তোকে মই কলৈকো নাযাওঁ। তাৰ মানে মোৰ ৰাজকুমাৰীজনী সদায় এনেকেই থাকিম বুলি ভাবিছ? থাকিম তাতেতো কি হ'ল? নে মোক এজনী আনি খেদি দিম বুলি ভাবিছ? গম পাইছো নহয়, সেই ৰূপালী বুলি কোৱাজনী সেইজনীক পাই আজিকালি মোক মৰম নকৰা হলি। পিতাই কৈ দিম। এইজনী বৰ দুষ্ট হৈ গৈছ দিনে দিনে। পিতাই শুনিলে মোক কলিজা খাব। হ'ব, এইবাৰ টাউনলৈ গ'লে তোক এবাৰ ধুনীয়াকৈ ফৰক এটা আনি দিম। যা এতিয়া মোলৈ চাব লাগিব দে যা। একে ল কি কৈছ? নাই এনেই এই কিতাপ এখন চাই আছিলো। বিয়া হ'লে যাওঁ কবি। বিয়া হ'লে যাম। তোৰলৈকে বাট চাই আছিলো। সেনেকে যাওঁ কবি। এইখিনি সামৰি লওঁ। সৰু এফালে আছোন। কি হ'ল দাদা? মই সেই বিয়া হ'লে যাম। মোৰ আহোঁতে অলপমান দেৰি হ'ব পাৰে। সৰু দাদাক গৰু এটা লৈ আহিব কবি দেই। হ'ব, খালি গধূলি নকবি আকৌ, নহ'লে আই চিন্তা কৰি থাকিব নহয়। হ'ব। পাহনি চুকৰ ভনীমাইজনীৰ শান্তি বিয়াৰ বাবে ওলাই গ'লোঁ ঋতুৰ সতে। কিন্তু বাটত ৰৈ আছিল সেনাৰ দল। 3 দিনৰ আগতে সেই পাহনি চুকতেই হোৱা সংঘৰ্ষত নিহত হৈছিল 3জন সেনা জোৱান। সতীৰ্থৰ মৃত্যুৰ পুতক তুলিবলৈ অৰ্পণ কৰিব লগা হ'ল আমাৰ পিঠি দুখন। অপৰাধ এটাই আছিল, ভাষা জ্ঞান। না আমি সিহঁতৰ ভাষা বুজোঁ, না আমাৰ ভাষা সিহঁতে বুজে। আৰু তাৰ পৰিণাম আছিল ভালকে লগাই নাই। সৰু দাদা ক'ত গ'লো? সেই ৰমেন দাহঁতৰ ঘৰত ঘৰ চাৱনি কৰিছে, তালৈকে গৈছে। এই মিলিটাৰীবোৰ অত্যাচাৰ দিনে দিনে বৰ বেছি হৈ গৈছে। এবাৰ নহয়, দুবাৰ নহয়,
তিনি-চাৰিবাৰলৈকে মই এনেই বিনা দুখে মৰা খাবলগীয়া হৈছে। মই কিন্তু ইয়াৰ প্ৰতিশোধ এদিন নহয় এদিন ল'মেই। তহঁতে চাই থাকিবি হ'ল। ধেত কিনো কথাবোৰ কৈ আছ? মই দৰৱ লগাই দিছোঁ নহয়, ভাল হ'বতো। এই সৰু দাদাৰ লগত তই ইমানকৈ কাজিয়া কৰি নাথাকিবিও সৰু। মই যদি কেতিয়াবা হঠাৎ নাইকিয়া হৈ যাওঁ তই তেতিয়া কি কৰিবি কচোন? ধেত মই কিন্তু এতিয়া দৰৱ চৰৱ নলগাম দেই, কৈ দিছোঁ। কি যে কথাবোৰ বকি থাকা নহয়, মই তহঁতক এৰি ক'লৈকো নাযাওঁ। মই এইবোৰ কথা বুজিও নাপাওঁ, ক'লে মোৰ খং উঠে। এনেকৈয়ে বাঁহ সাজিছিল মগজুত বিদ্ৰোহে। মনৰ মাজত গোট মাৰিব ধৰিছিল তীব্ৰ ঘৃণা। প্ৰতিশোধৰ দাবানলত জ্বলিবলৈ আৰম্ভ কৰিলোঁ সেইদিন ধৰি। দপ দপকৈ জ্বলাই দিবলৈ মন গৈছিল চাৰিওফালে বিদ্ৰোহৰ অগনি। আৰু তেতিয়াই আৰম্ভ কৰিলোঁ এখন নিষিদ্ধ ডায়েৰী। ক্ৰমাৎ উত্তপ্ত হৈ পৰিছিল ডায়েৰীৰ পৃষ্ঠাবোৰ। হাতৰ কলমতেও লিখিবলৈ ধৰিলে বিদ্ৰোহৰ উত্তপ্ত শব্দবোৰ। আৰু এদিন আপোন ঘৰখন, আপোন মানুহবোৰ, গাঁওখনক এৰি গুচি আহিলোঁ নিষিদ্ধ পথেৰে। কৰিলোঁ অন্য এক যাত্ৰা। কুসুমৰ কলিৰ আলোকপাহি যেন ভণ্টি মৃণালীজনী মৰম লগা কোমল মুখখনে বাৰে বাৰে বাধা দিছিল। কিন্তু লক্ষ্যভেদী কাৰো দৰে বাধ্য হৈ পৰিছিলোঁ সকলোবোৰ এৰি আহিবলৈ। পাহৰি যোৱাৰ সংকল্প লৈ পেলাইছিলোঁ আপোনৰো আপোনবোৰক। সমস্ত শৰীৰত কঁপনি জাগিছিল, খোজবোৰ থৰ হৈ যাব ধৰিছিল। তথাপি দৃঢ় মনটোক ওলাব নোৱাৰিলে মগজু। অতীতবোৰ চেষ্টা কৰিছিলোঁ পাহৰি যাবলৈ। খাৰ বাৰুদ, কেঁচা তেজৰ গোন্ধবোৰ তেনেই সাধাৰণ হৈ পৰিল মোৰ বাবে। আৰু অৱশেষত অৰণ্যই হৈ পৰিছিল শেষ ঠিকনা। বিপ্লৱৰ অগণীসকল, আপোনালোকে যি স্বাভিমান আৰু স্ব-ইচ্ছাৰে সংগ্ৰাম কৰিবলৈ আহি সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰিছে তাৰ বাবে আপোনালোকক স্বাগতম জনাইছোঁ। আমি আশাবাদী আপোনালোকৰ যোগদানে সংগঠনক অধিক শক্তিশালী কৰিব। আপোনালোকে সংগঠনৰ মৰ্যাদা হানি নকৰি নিয়মানুৱৰ্তিতাসমূহ আখৰে আখৰে পালন কৰিব। দেহত প্ৰাণ থকালৈকে আমি যুঁজিব লাগিব। আমাৰ এজনেই শত্ৰুৰ 100জনক পৰাস্ত কৰিব পাৰিব লাগিব। আপোনালোকক চিনাকি কৰাই দিছোঁ আমাৰ ছাৰ্জেণ্ট মেজৰ সিদ্ধাৰ্থ হত্যা মহাশয়। বিপ্লৱী বন্ধুসকল, আপোনালোকে নিশ্চয় জ্ঞাত যে উপনিৱেশিক শাসক গোষ্ঠীয়ে যি শোষণ আৰু প্ৰতাৰণা কৰি আহিছে তাৰ বিৰুদ্ধে আমাৰ এই সংগ্ৰাম। আমাক আমাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বিৰুদ্ধে সংগ্ৰাম। আমি সন্মানেৰে জীয়াই থকাৰ সংগ্ৰাম। এই সংগ্ৰাম ন্যায্য প্ৰাপ্তিৰ সংগ্ৰাম। ইতিমধ্যে অভ্যস্ত হৈ পৰিছিলোঁ গেৰিলাৰ দৈনন্দিন কৰ্মসূচীৰ সতে। প্ৰশিক্ষণ সামৰা দুদিনৰ পাছতেই শুনিবলৈ পাইছিলোঁ সেনা আৰক্ষীৰ দলে মোক বিচাৰি ঘৰলৈ নিতৌ অহা যোৱা কৰিছে। মোক বিচাৰি নাপাই ভাইটি দীপকক লৈ গৈছে থানালৈ। হয়তো জেৰা কৰিছে বিভিন্ন ধৰণে। কথাবোৰে মনত গোট মাৰি থকা ঘৃণাবোৰ আকৌ উতলাই পেলায়। কেতিয়াবা দুখো লাগে আপোন মানুহবোৰলৈ। মোৰ বাবেই বিনা দুখে শাস্তি ভুগিব লগা হৈছে। মৃণালীজনীৰ মুখখন মনলৈ আহিলেই বুকুখন বিষাব ধৰে। কলিজাটো এফাল নাই যেন লাগিব ধৰে। কেনেকৈ কটাইছে বাৰু মোৰ মৰমৰ ৰাজকুমাৰীজনী।
দাদা চাইছো নাই কি হৈছে চাহি কি হৈছে আই কি হৈছে তোৰ কি হৈছে কি হৈছে তোৰ আজি 10 বছৰেই হ'ল আপোন ঘৰখন গাঁওখন এৰি অহাৰ কিন্তু এবাৰলৈও খোজ দিবগৈ পৰা নাই উপজা মাটি এই 10 বছৰত কিমান যে সামৰিক অভিযান কৰিলোঁ তাৰ হিচাপ নাই আকৌ কিমানবাৰ যে নিশ্চিত মৃত্যুক পিছ পেলাই আগবাঢ়ি আহিছোঁ সেয়াও সহযাত্ৰীসকলেহে জানে এই 10 বছৰে শিকাই পেলালে দৃঢ় আৰু সংগ্ৰামী হ'বলৈ চকুৰ আগতে কিমানজনক যে দেখিছোঁ তেজৰ চেকুৰা বন্ধা এই অজানা দেশৰ অচিন বায়ুৰ কুৰ্প দৃষ্টিৰ প্ৰকোপেও কিমানজনৰ যে কাহিনীয়ে জীৱন কেতিয়াবা 70 তপত বোলেতে দেহ বেদি তেজেৰে তুমুৰলি হৈ চটফটাই থকাও দেখিবলৈ পাইছোঁ কতজন সহযাত্ৰী তাৰোপৰি হাতত কিতাপৰ বেগৰ পৰিৱৰ্তে গোলাবাৰুদ বন্দুকৰ বোজা কঢ়িয়াই অভ্যস্ত হোৱাও দেখিছোঁ বহুজনক যি সময়ত সমনীয়াৰ সতে কলেজৰ শ্ৰেণীকোঠাত বহি জীৱন গঢ়াৰ পৰীক্ষাত হাতৰ কলমেৰে লিখিব লাগিছিল প্ৰশ্নোত্তৰ সেই সময়ত সিহঁতে অজানা দেশৰ অতব্য অৰণ্যৰ মাজত থাকি হাতত তুলি লৈছে AK-47 স্বয়ংক্ৰিয় ৰাইফল বিহুৰ বতৰত কান্ধত ঢোল পেঁপা লৈ গাঁৱৰ ডেকা গাভৰুৰ সতে ঘৰে ঘৰে হুঁচৰি মৰাৰ সময়ত পিঠিত গোলাবাৰুদৰ বোজালৈ অতিক্ৰম কৰিছে এটাৰ পৰা আনটো শিবিৰ বহাগৰ কুলিজনী যেতিয়া কান্দে ডালত কপৌ ফুল যেতিয়া ফুলে মনটো উৰা মাৰি যায় এৰি অহা গাঁওখনৰ সেই মধুৰ দিনবোৰলৈ কিন্তু ভাবিলে কি হ'ব তেজত নুফুলে ফুল সেয়েহে সামৰি ৰাখোঁ যৌৱনৰ বতাহে মাতাল কৰি দেখুওৱা ৰঙীন সপোনবোৰকো এতিয়া হাতৰ বন্দুকটোৱেই মোৰ সম্পদ এই মোৰ জীৱনৰ বিশ্বাসী বন্ধু আৰু শেষ সাৰথি পোনছাতেই ক'বলৈ গ'লে এক মৃত্যু উপত্যকাত বাস কৰিছোঁ চাৰিওফালেই কেৱল দেখিবলৈ পোৱা যায় মৃত্যুৰেই বিভীষিকা কোনে ক'ত কেতিয়া কেনেকৈ 70 তপত বুলেটৰ আঘাতত সেউজীয়া ঘাঁহনিত কেঁচা তেজৰ চেকুৰা বান্ধি থলি পৰিব লগা হয় কোনেও নাজানে প্ৰতিটো পলেই যেন খেদি ফুৰে মৃত্যুদূতে আজি সি কালিলৈ মই আৰু পৰহি আন কোনোবা নিশ্চিত মৃত্যুৰ আলহী জীৱনটো হাতৰ মুঠিতেই লৈ ফুৰিছোঁ তথাপিও অৰণ্যই ঠিকনা এতিয়াও মোৰ কথাবোৰকে লিখি আছোঁ কাৰ বাবে লিখে বাৰু আপুনি কবিতাবোৰ ভণ্টিৰ বাবে লিখোঁ শুনাকচোন শুনাক সঁচাকৈ ন বহুত ভাল লাগে শুনাকচোন বহুত ভাল লাগে ময়ো শুনিম আপোনাৰ কবিতা শুনকচোন কবিতা শুনাব লাগিব নেকি শুনাকচোন ঠিক আছে মোৰ ভণ্টিৰ বাবে লিখা এটা কবিতাকে শুনাইছোঁ
তেতিয়াহ'লে যাওঁ। পুনৰ এবাৰ দায়িত্ব দিলে এক সামৰিক অভিযানৰ বাবে স্বদেশলৈ যাব লাগিব। লগত কেইগৰাকীমান গেৰিলা যোদ্ধালৈ আৰম্ভ কৰিছোঁ উপজা মাটিলৈ বুলি। সংগঠনত যোগ দিয়াৰ পিছত এইবাৰ প্ৰথম আহিছোঁ স্বদেশলৈ। দুৰ্গম পাহাৰৰ অতব্য অৰণ্যৰ বাটেৰে 8 দিনৰ অন্তত এয়া খোজ পেলাইছোঁ মোৰ উপজা মাটিত। সেনাৰ ইণ্টেলিজেণ্টৰ হাতত হয়তো খবৰ আহি পৰিছে আমাৰ দলটোৰ উপস্থিতিৰ কথা। সেয়েহে আমি আগুৱাই যাব লগা প্ৰতিটো পথতেই টহল দিছে সেনা আৰক্ষীৰ দল। 2 দিন ধৰি হাবিৰ মাজতেই কটাইছোঁ অনিদ্ৰা আৰু অনাহাৰে। আমাৰ দলটোৰ মহিলা গেৰিলা কেইজনীক লৈহে বেছি চিন্তাত পৰিছোঁ। তথাপি সিহঁতৰ দৃঢ় মনবোৰ দেখি সকাহ পাইছোঁ মনত। কেতিয়াবা আচৰিত লাগে, সোণালী যৌৱনকালৰ সোণালী দিনবোৰ একাষৰীয়া কৰি কি ভাবি আহিল ইহঁতে নিষিদ্ধ পথৰ যাত্ৰী হ'বলৈ। সুকোমল হাত দুখনে কেনেকৈ টানিছে বাৰু বন্দুকৰ টিগাৰ। ইহঁতৰ কথা ভাবিলেও মোৰ ৰাজকুমাৰীজনীলৈয়ে মনত পৰে। ইয়াৰ পৰা ওলাব পাৰিলেই চাই যাম এবাৰ এপাক মোৰ ৰাজকুমাৰীজনী। কি কৰিব বাৰু মোক এনেকৈ দেখিলে? হয়তো কান্দিব, মোৰ বহুতে মনটো বুজিলোঁ। বুজাব লাগিব, এতিয়াতো প্ৰয়োজনে হ'ল, হয়তো বুজিব তাই মোৰ কথাবোৰ।
কৰ্ণলদাটোলৈহে বেয়া লাগে। সি দেহত প্ৰচণ্ড 5-6টা গুলিৰ বিষ সহ্য কৰিব পাৰিব, কিন্তু পেটৰ ভোক কেতিয়াও সহ্য কৰিব নোৱাৰে। কোনে কৈছে মই পেটৰ ভোক সহ্য কৰিব নোৱাৰোঁ? গুলিৰ বিষৰ দৰে মই পেটৰ ভোক মই জানো তোমালোকৰ কষ্ট হৈছে, কিন্তু কি কৰিম, আমি হ'লো সৈনিক, ইমানখিনি কষ্টটো আমি কৰিবই লাগিব। গধূলিলৈকে আমাৰ শুভাকাংক্ষী এজন অহা কথা আছে, কিন্তু তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব। কি হয় নেকি? হয়, আমাক চাৰ্জেণ্ট মেজৰ মহাশয়ে আমাক প্ৰতিনিধিৰে শিবিৰলৈ মাতি পঠাইছে। হয়, আমাক চাৰ্জেণ্ট মেজৰ মহাশয়ে আমাক জনাইছিল। হয়, আপোনালোকে অতি সোনকালে আমাক লগ কৰক, আমি উজনি।
কেনেকৈ কৰোঁ ভাবিয়েই পোৱা নাই। কলমটোৱেচোন কিবা ইতস্থ কৰিছে কথাবোৰ লিখিবলৈ। আচলতে তোমাক এটা খবৰ দিবলৈহে গৈছিলোঁ, কিন্তু তোমাৰ কোমল মুখখন দেখি নোৱাৰিলোঁ ক'ব। উদীপ্তদাৰ মুখত তোমাৰ কথা শুনি শুনি তোমাক নেদেখাকৈয়ে আমাৰ বাবে চিনাকি হৈ পৰিছিলা তুমি। সেইবাবেই আগতেই সাজু কৰি ৰাখিছিলোঁ তোমাক খবৰ দিয়াৰ উপায়। মুখেৰে ক'ব নোৱাৰিম বুলি জানিছিলোঁ, সেইবাবেই লিখিত ভাষাৰে জনাইছোঁ। বহুত সাহস গোটাই আমি গৈছিলোঁ তোমাৰ কাষলৈ, নিজ মুখেৰেই ক'ম বুলি, কিন্তু নাই, নোৱাৰিলোঁ। তোমাৰ দাদা উদীপ্ত আমাৰ চাৰ্জেণ্ট আছিল। সেনাৰ লগত হোৱা সংঘৰ্ষত তেওঁৰ গাত গুলি লাগিল। আমাক সকলোকে পলাবলৈ দি তেওঁ অকলেই সেনাৰ লগত যুঁজ দি থাকিল আৰু অৱশেষত তেওঁ ৰণত পৰিল। এজন সতীৰ্থৰ মৃত্যুৰ খবৰ পৰিয়ালক দিবলৈ যোৱাটো কিমান যে কঠিন কাম, সেয়া একমাত্ৰ দেউতাজনেহে অনুভৱ কৰিব পাৰে। আমি দুখিত। সংগঠনৰ তৰফৰ পৰা তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সমূহ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ। তেখেতৰ এই বলিদানে সংগঠনৰ কমৰেডসকলক অধিক দৃঢ়তা আৰু মনোবল প্ৰদান কৰিব। শেষত কুশলে থাকিবা ভণ্টি। ইতি কাব্যনীলা। প্ৰতি মৰমৰ দাদা, ক'ৰ পৰানো আৰম্ভ কৰোঁ আজি 10 বছৰে মনত সাঁচি ৰখা কথাবোৰ। তোমাক সুধিবলগীয়া প্ৰশ্নবোৰৰ উত্তৰ তুমি জানো দিব পাৰিবা দাদা? তুমি ঘৰ এৰি যোৱাৰ দিনৰে পৰা বুকুত গোট মাৰিব ধৰা বিৰহ বেদনাবোৰ তুমি জানো পাৰিবা নোহোৱা কৰিব? তুমি পাৰিবা জানো দাদা পিতাইৰ অন্তৰৰ বেদনাৰ জুইকুৰা নুমুৱাব? এতিয়াচোন আৰু বেছিকৈহে জ্বলিবলৈ ধৰিছে। বহুত মনত পৰে অ' দাদা তোমালৈ। কেতিয়াবা অকলে বহি চাই থাকোঁ বাটলৈ। মাজনিশা বাহিৰত কিবা শব্দ হ'লেই উচপ খাই উঠোঁ। কিজানিবা আহিছাই তুমি তোমাৰ ৰাজকুমাৰীজনীক দেখা কৰিবলৈ। মনটো উৎকণ্ঠাৰে ভৰি পৰে তেতিয়া, কিন্তু পিছ মুহূৰ্ততে ঢাকি ৰাখে মনটো বিষণ্ণতাই। তুমি হয়তো নাজানা দাদা, তুমি যোৱাৰ পাছত সৰু দাদা সেনাই ধৰি লৈ গৈছিল। আমি সকলোৱে সেইদিনাহে গম পাইছিলোঁ তুমি সংগঠনত যোগ দিছা বুলি। পিতাই কিমান যে বিচাৰিলে তোমাক, হাই ভাত পানী খাবলৈকে এৰি দিছিল। কেৱল তোমাৰ কথাকেই ভাবি ভাবি নৰিয়াত পৰিলে আৰু এদিন আমাক সকলোকে নিথৰুৱা কৰি গুচি গ'ল নেদেখা দেশলৈ। আই ঢুকোৱাৰ পাছত পিতাই পাগলৰ দৰে হৈ পৰিছিল, কিন্তু হঠাৎ এদিন গধূলি এগৰাকী মহিলাৰ লগত ঘৰ সোমাই ক'লে, তোমালোকক মাতৃস্নেহ দিবলৈ আনিলোৱেই। আইৰ দৰে ভাবিবি, কিন্তু দিনে দিনে মহিলাগৰাকীৰ আচাৰ আচৰণে সৰুদা আৰু মোক অতিষ্ঠ কৰি তুলিছিল। পিতাই মনত দুখ পাব বুলিয়েই নীৰৱে সহ্য কৰি থাকোঁ সকলোবোৰ শেষ হৈ গ'ল দাদা। আমাৰ হাঁহি ধেমালিৰ সজোৱা ঘৰখন
তুমি গুচি যোৱা দিনৰে পৰাই থানবান হৈ পৰিল। কেতিয়াবা আত্মহত্যা কৰিবলৈ মন গৈছিল, কিন্তু জীয়াই থাকিলোঁ কেৱল তোমাক এবাৰ চাবলৈ, তোমাক এবাৰ লগ পাই মনৰ প্ৰশ্নবোৰ সুধিবলৈ। কিন্তু এতিয়া কাক সুধিম? সিদিনা সংগঠনৰ সেই সদস্যগৰাকীয়ে যেতিয়া কৈছিল তুমি মোলৈ কিবা এটা দি পঠিয়াইছা, তেতিয়াই ভাবিছিলোঁ হয়তো তোমাক সোনকালেই লগ পাম। কিন্তু সিহঁতে যে লৈ আহিছিল তোমাৰ মৃত্যুৰ খবৰ, সেয়া কেতিয়াও কল্পনাই কৰা নাছিলোঁ। এতিয়া কাক সুধিম কথাবোৰ, কাৰ ওচৰত কৰিম অভিমানবোৰ? তুমিওচোন গুচি গ'লা দাদা, তোমাৰ ৰাজকুমাৰীজনীক আকৌ এবাৰ নিথৰুৱা কৰি অজান দেশলৈ। মই জানো দাদা, বহুত ভাল পোৱা তুমি মোক, বহুত মৰম কৰা, কিন্তু মই ইমানেই অভাগিনী যে এয়া কেৱল পালোঁ খন্তেকৰ বাবেহে, যি সময়ত বুজাই নাছিলোঁ একো। মই নাজানো স্বদেশ জাতিৰ কথা, মই নুবুজো মৰমৰ ভণ্টিজনীক আইক এৰি কি বিচাৰি মৃত্যুক আঁকোৱালি ল'লা। মাথো জানো মোৰ দাদাই যি বিচাৰিছিল সেয়া কাৰোবাৰ বাবে হ'ব পাৰে নিষিদ্ধ, কিন্তু প্ৰাণতকৈও আপোন ভণ্টিজনী ঘৰখন এৰি যদি গৈছে, সেয়া হয়তো বহুতেই মৰমৰ। শেষত তুমিয়ে কৈছিলা মনৰ কথাবোৰ যদি ভগৱানক সুধিব লাগে তেন্তে নদীক ক'বা, নদীয়ে সাগৰক ক'ব আৰু সাগৰে ভগৱানক। সেয়েহে লিখি পঠিয়াইছোঁ তুমি কোৱাৰ দৰে। ভগৱানে ক'ব তোমাক মোৰ এই কথাবোৰ, আৰু তুমি উত্তৰ পঠিয়াবা ভগৱানৰ হতুৱাই। য'তে আছা কুশলে থাকা দাদা। ইতি তোমাৰ ভণ্টি মৃণালী।